পিন্ধাই খোপা চোপা বান্ধি একদম ৰেডি কৰি দিলোঁ কইনা নিচিনাই লাগিছে আৰু নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অনুষ্যা পৰিলৈ অন্য এটা ভিডিঅ'লৈ কেনে আছে সকলো চাগে ভালে আছে আমি বৰ্তমান ভালে আছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ সন্ধিয়া এতিয়া 6টা বাজিছে আমি যাব ওলাইছোঁ এফালে মই আৰু গুণগুণ যাম মই খোপা এটা বান্ধিমগৈ বাইদেউজনীক আৰু ধুনু যাব তাৰ লগৰ এটাৰ বাৰ্থডে খাবলৈ এতিয়া ঘৰৰ পৰা গোটেইকেইটা ওলাই যাম আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ মইনো কেনেকৈ খোপা বান্ধো তাকো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ তেনে সাধাৰণ খোপা এটা বান্ধিম তাকে অকণমান আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব সোমাই ল'লোঁ দোকান এখনত আৰু ধুনু যিহেতু বাৰ্থডে খাবলৈ যায় তাকতো কিবা এটা দি পঠিয়াব লাগিব নহয় জানো গতিকে তাক সৰুকৈ কিবা এটা ইয়াতে এতিয়া গুণগুণ আৰু মই গৈ আছোঁ খোপা বান্ধিবলৈ বাইদেউহঁতক এতিয়া আমি পাই গ'লোহি বাইদেউহঁতৰ ঘৰ উঠি গৈ আছোঁ পাই গ'লোহি ঘৰটো কলিং বেলটো বজাই দিওঁ এতিয়া খোপা বান্ধিবলৈ লৈ লৈছোঁ এইটো পাপটো আৰু এইখিনি জেপি ক্লিপ নৰ্মেল ক্লিপখিনি আৰু এইখিনি ইউ পিন খোপাটো সম্পূৰ্ণ হ'লগৈ আৰু এইটো তেনে চিম্পুলকৈ এটা খোপা বান্ধি দিছোঁ আৰু আগ চাইডটো অলপ ষ্টাইল কৰিবলৈ আছে কাপোৰ চাপোৰ পিন্ধাই খোপা চোপা বান্ধি একদম ৰেডি কৰি দিলোঁ কইনা নিচিনাই লাগিছে আৰু কইনাতকৈ মানে কম নহয় এতিয়া খোপা চোপা বান্ধি ঘৰ আহি পালোহি আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আজি ভিডিঅ'টো মানুহতে সামৰণি মাৰিছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ক্লিক কৰি দিব বাই বাই লাভ ইউ বাই জয় অসম।